হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু যিহেতু ছেটাৰডে আজি ভাবিলোঁ কিবা এটা স্পেচিয়েল বনাওঁ। আৰু আজি বনাবলৈ গৈ আছোঁ চিকেনৰ এটা স্পেচিয়েল ৰেচিপি। গোটেই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আৰু আজিৰ ৰেচিপিটোৰ কাৰণে মোৰ লগত আছে এই আধা কেজি চিকেন, আৰু এইফালে কাটি লৈছোঁ প্ৰায় 3-4টামান বিলাহী, আৰু এয়া মিহি মিহিকৈ কাটি লৈছোঁ প্ৰায় 3-4টামান পিঁয়াজ, অলপমান আদা আৰু নহৰু পিচি লৈছোঁ। আৰু এইফালে লৈছোঁ এটা দৈ। ইয়াত যিহেতু দৈ দিলে চিকেনটো খাবলৈ খুব ধুনীয়া হ'ব, গতিকে দৈ আৰু চিকেনৰ এটা খুব ধুনীয়া ৰেচিপি আজি আপোনালোকলৈ আগবঢ়াম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু কেৰাহীখন গৰম হৈছে, গতিকে পিঁয়াজখিনি এটা দি দিম। আৰু এনেদৰে পিঁয়াজখিনি কেৰাহীত দি প্ৰায় ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি ভাজি এতিয়া যিহেতু ব্ৰাউন কালাৰ হৈ গৈছে, গতিকে ইয়াত দিব লাগিব এতিয়া পিচি থোৱা আদা নহৰুখিনি। এনেদৰে আদা নহৰুখিনি দি প্ৰায় আৰু 5 মিনিট ভজাৰ পাছত ইয়াত দিব লাগিব বিলাহীখিনি। আৰু এতিয়া যিহেতু আদা নহৰু পিঁয়াজ গোটেইখিনি খুব ধুনীয়াকৈ সিজি গৈছে, গতিকে এতিয়া ইয়াত দিম কাটি থোৱা বিলাহীখিনি। এনেদৰে বিলাহীখিনি দি আন্দাজমতে নিমখ আৰু হালধি দি এতিয়া আকৌ 10 মিনিটমান সিজিবলৈ দিব লাগিব। বিলাহীখিনি সিজালৈকে মই এনেদৰে ভাজি থাকিম। আৰু এতিয়া এনেদৰে প্ৰায় 10 মিনিটমান ভজাৰ পিছত যিহেতু বিলাহীখিনি সিজি গৈছে, গতিকে এতিয়া ইয়াত দিম 1 বাটি দৈ। আৰু এতিয়া ইয়াত দিম এয়া চিকেন মছলা, ৰেড চিলি, ধনিয়া, জিৰা, এইখিনি অলপ মছলা আছে, মছলাখিনি ইয়াত দি দিম। দৈ আৰু মছলাৰ এটা খুব ধুনীয়া মিশ্ৰণ হৈ গৈছে, গতিকে এতিয়া ইয়াত দিম চিকেনখিনি। এয়া মাংসখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ, আৰু একদম কম ফ্লেমত প্ৰায় 20 মিনিটমান সিজিলেহে মাংসখিনি খাব পৰা হ'ব। এনেদৰে খুব ধুনীয়াকৈ লৰাই মেলি এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিম, একদম কম ফ্লেম দি পেলাই ঢাকি দিম। আৰু এনেদৰে প্ৰায় 20 মিনিটমান সিজাৰ পিছত মাংসখিনি সিজিছেগৈ। আৰু বন্ধুসকল, এয়া হ'ল আজি মাংসৰ ফাইনেল লুক। আৰু যিহেতু এতিয়া ভাত হৈ গৈছে, খাব লাগে, গতিকে এয়া ভাত বাঢ়ি লৈ আজি মোৰ অতিথি আছিলে সুদৰ্শন হাজৰিকা, এয়া খাবলৈ লৈছে। মাংস কেনেকুৱা আল্টিমেট ভিডিঅ'তে গম পোৱা গৈছে, বুজি আছে ন? আৰু বন্ধুসকল, তেনেহ'লে ময়ো খাই লওঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ, গুড নাইট, আজিলৈ আহোঁ।